हेलो फ्रेंड मोर चैनलत आपनालोকক स्वागतम जनाइछु। আজি मैं बनाब लैछु मुलार सब्जी। आहकसुन की लैछु एबार चाइ लওঁ। मुला लैछु मैं आधा केजी ভাল ধৰণে ধুই ডাঙৰ ডাঙৰ পিস কৰি লৈছো। এয়া আলু দুটা লৈছো, এইখিনি পিস কৰি লৈছো। এটা বিলাহী লৈছো, এইখিনি সৰু সৰু কাটিছো। মিডিয়াম সাইজৰ পিয়াজ লৈছো, এইখিনি সৰু সৰু কাটি লৈছো। মিঠাতেল লৈছো মই 3 চামুচ। কেঁচা জলকীয়া লৈছো মই 3টা, শুকান জলকীয়া এটা, আদা আৰু ৰসুনৰ পেষ্ট বনাই লৈছো। গোটা জিৰা লৈছো মই 1 চামুচ, হালধি 1 চামুচ, ৰঙা জলকীয়া পাউডাৰ আধা চামুচ, গৰম মছলা আধা চামুচ, ধনিয়া মছলা আধা চামুচ, নিমখ লৈছো মই নিজৰ জুখত। এতিয়া মই কেৰাহী এখনত তেল দিছো, অলপমান গৰম হ'বলৈ দিম। या गरम হৈ আহিলে ইয়াতে মই গোটা জিৰা কেটা এড কৰিছো, লগতে মই শুকান জলকীয়া কেটাও ইয়া দি দিছো আৰু অলপ দেৰি ফুটি অহালৈকে মই ভাজি লম। ইয়াতে মই কাটি থোৱা পিয়াজ খিনি এড কৰিছো আৰু অলপ দেৰি ভাজি লৈছো। এনে ধৰণে ইয়াতে মই ৰসুন আৰু আদা খিনিও এড কৰি দিছো আৰু আদাৰ কেঁচা গন্ধ যোৱালৈকে মই অলপ দেৰি ভাজি লম। এতিয়া মই আলুখিনি ইয়াত এড কৰি দিছো আৰু অলপ সময় মই আলুটো ভাজি লম। ইয়াতে অলপ নিমখ দি দিছো। অলপ দেৰি মই ঢাকন মাৰি দিছিলো। এয়া এতিয়া মই ভাল ধৰণে মিলাই লম গুটেখিনি। ইয়াতে মই কাটি থোৱা মুলাখিনি ইয়াত মই এড কৰি দিছো এতিয়া আৰু অলপ দেৰি মিলাই লম গুটেখিনি একেলগে এনে ধৰণে। আৰু এতিয়া মই গুটে মছলাখিনি ইয়াত একেলগে এড কৰি দিছো, লগতে কেঁচা জলকীয়া কেটাও ইয়াত এড কৰি দিছো আৰু মই 2 মিনিট মান ভাজি লম ভাল ধৰণে। এতিয়া আৰু অলপমান নিমখ দি দিছো কাৰণ আগতে মই নিমখ দি থৈছিলো আৰু এই ধৰণে মিক্স কৰি লৈছো গুটেখিনি ভাজি লৈছো। এইখিনি ভজা এতিয়া হৈ আহিলে এতিয়া মই 5 মিনিট কাৰণে ঢাকন মাৰি দিম আৰু গেছটো লো ফ্লেমত ৰাখি দিম। ইয়া এইখিনি চাইছে সবজি। এতিয়া মই অলপ দেৰি মিলাই লওঁ তলত লাগি নধৰে তাৰ বাবে। এতিয়া মই ইয়াতে বিলাহী কেটাও দি দিছো। এনে ধৰণে কৰি মই অলপ দেৰি 2 মিনিট মান মই ঢাকন মাৰি দিছো। এতিয়া ভাল ধৰণে মিলাই লম গুটেখিনি এনে ধৰণে, তেতিয়া লাগি নধৰে তলত আৰু গুটেখিনি মিক্স হৈ যায়। এতিয়া মই ইয়াতে পানী 1 কাপ এড কৰিছো, আপোনালোকে কম বেছ লব পাৰে আৰু ভাল ধৰণে মই এনে ধৰণে মিলাই দিছো। এতিয়া মই ঢাকন মাৰি দিম 10 মিনিট কাৰণে। এয়া চাইছে সবজি হৈ আহিলে আৰু খাবলৈ বৰ টেষ্ট লাগিব। যদি মোৰ ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব নিশ্চয়। এতিয়া মই বেলেগ এটা পাত্ৰত উলিয়াই থৈছো। এয়া